নৰ্থ ইষ্ট পিপল ছ'চাইটিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস। দেশৰ কাৰণে সমাজৰ কাৰণে প্ৰাণ আহুতি দিয়া কৃষকসকলৰ অৱদান, মহান দেশপ্ৰেম আৰু আত্মত্যাগক অনুষ্ঠানটিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। ব্ৰিটিছৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে বহুবাৰ অসমৰ কৃষকে বিদ্ৰোহ কৰিছিল আৰু আজিও স্বাধীন দেশতো কৃষকসকলে নিজৰ সমস্যাৰ বাবে প্ৰতিবাদ কৰি থাকিব লগা হৈছে। অনুষ্ঠানটিৰ বিষয়ে নৰ্থ ইষ্ট পিপল ছ'চাইটিৰ মুখ্য সম্পাদক অনিল প্ৰিয়ৰঞ্জন শৰ্মাই কয়, 1894 চনত 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত এক কৃষক বিদ্ৰোহ হৈছিলে। ইয়াৰ কাৰণ আছিলে খাজনা বৃদ্ধি। নিৰীহ কৃষকৰ ওপৰত, দুখীয়া কৃষকৰ ওপৰত খাজনা বৃদ্ধি কৰিছিলে। এই খাজনা বৃদ্ধিৰ প্ৰতিবাদ কল্পে জনগণ ওলাই আহিছিলে, ৰাইজমেল পাতিছিলে আৰু এই প্ৰতিবাদী কৃষকৰ ওপৰত ব্ৰিটিছ বাহিনীয়ে গুলী চলাই 140 জন কৃষকক হত্যা কৰিছিলে, 150 জন কৃষকক আহত কৰিছিলে। এই হ'ল পথৰুঘাটৰ বিখ্যাত পথৰুঘাটৰ ৰণ। এই পথৰুঘাটত যিসকল শ্বহীদ হৈছিলে, এই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত 28 জানুৱাৰীত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হৈ আহিছে। 1994 চনত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই শ্বহীদ দিৱসৰ পূৰ্ণ পৰ্যায়ৰ কাম আৰম্ভণি হয়। এই কৃষক শ্বহীদ দিৱস বৰ্তমান পথৰুঘাটত অনুষ্ঠিত হৈ আহিছে যদিও আমি আশা কৰিছোঁ অসমৰ প্ৰতিখন জিলাত প্ৰতিজন কৃষকেই যাতে কৃষক শ্বহীদৰ প্ৰতি সন্মান জনাই এই অনুষ্ঠানটো জীয়াই ৰখাত সহায় কৰে আৰু আগলৈ আমি যাতে ৰাজধানী দিল্লীতো এনেকুৱা এটা অনুষ্ঠান পাতিব পাৰোঁ, কৃষকসকলৰ আত্মমৰ্যাদা, সন্মান, এই সকলো দিশ আমি আগলৈ আগবঢ়াই নিয়াত এক প্ৰচেষ্টা হাতত লোৱাৰ চিন্তা চৰ্চা চলি আছে। উল্লেখ্য যে 28 জানুৱাৰী দিনটো কৃষক শ্বহীদ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।